আজি ৰাখী পূৰ্ণিমাৰ পবিত্ৰ দিন। গুৱাহাটীৰ আটাইকেইখন বৃদ্ধ আশ্ৰমত আজি আমি প্ৰথম সকলো আৱাসীকে এখন আধাৰ কাৰ্ড দিছোঁ, যাতে তেওঁলোকে বেংকত একাউণ্ট খুলিব পাৰে। আধাৰ কাৰ্ডৰ লগত আজি আমি তেওঁলোকক এখন ৰেচন কাৰ্ড দিছোঁ, যাতে মাহত 5 কেজিকৈ বিনামূলীয়া চাউল তেওঁলোকে পাব পাৰে। তৃতীয়তে আমি তেওঁলোকক দিছোঁ এখন আয়ুষ্মান ভাৰত কাৰ্ড, যাতে তেওঁলোকে আমাৰ মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা ল'ব পাৰে। চতুৰ্থতে আমি তেওঁলোকক অৰুণোদয় আজি অনুমোদন পত্ৰ দিছোঁ। অহাকালি সকলোৰে বেংক একাউণ্টত 1250 টকা সোমাব আৰু তাৰ পিছত প্ৰত্যেক মাহৰ 10 তাৰিখে 1250 টকাকৈ তেওঁলোকৰ বেংকত সোমাই থাকিব। বৃদ্ধ আশ্ৰমৰ আৱাসীসকলক এই গোটেইকেইটা সুবিধা ৰাখী বন্ধনৰ দিনা দিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু অকল গুৱাহাটীয়ে নহয়, বাকী জিলা সদৰসমূহতো যিমান বৃদ্ধ আশ্ৰম আছে সকলোতে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ড আৰু অৰুণোদয়, এই সুবিধাকেইটা যাতে সকলো বৃদ্ধাশ্ৰমৰ আৱাসীক দিয়ে, তাৰ বাবে মই জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছোঁ। আৰু মই ভাবোঁ যে ছেপ্টেম্বৰ মাহৰ ভিতৰতে সকলোতে এই সুবিধাবিলাক পাই যাব। আমাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত অসম চৰকাৰৰ সামাজিক ন্যায় বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সামাজিক ন্যায় বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিত্তাল ডাঙৰীয়া আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত সুনীল চাটৰ ডাঙৰীয়া। পোনপ্ৰথমে মই এই বৃদ্ধাশ্ৰমত থকা সকলো আইতা আৰু ককাক মোৰ ফালৰ পৰা বহুত প্ৰণাম আৰু নমস্কাৰ জনাইছোঁ। আজি ৰাখী পূৰ্ণিমা আৰু এই ৰাখী পূৰ্ণিমাত সকলোৱে নিজৰ ভাইটিক বা ককায়েকক ৰাখী পিন্ধায় আৰু ভাইটি বা ককায়েকৰ দায়িত্ব হয় যাতে নিজৰ বায়েক বা ভনীয়েকক সকলো ধৰণৰ দুৰ্যোগৰ পৰা ৰক্ষা কৰে। আজি এনে এটা সুন্দৰ দিনত আমি কেইটামান কাম আপোনালোকৰ বাবে কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ আৰু মই এটা এটাকৈ কথাখিনি আপোনালোকক বুজাই দিছোঁ। প্ৰথম আমি আজি আপোনালোকক এখন আধাৰ কাৰ্ড দিছোঁ, কাৰণ আধাৰ কাৰ্ডখন নাথাকিলে পৰিচয়বিহীন হৈ থাকে। আধাৰ কাৰ্ডখন থাকিলে আমাৰ এটা পৰিচয় থাকে আৰু আধাৰ কাৰ্ডখন থাকিলে আমি বেংকৰ একাউণ্ট খুলিব পাৰোঁ, নহ'লে আমাৰ বেংকৰ একাউণ্ট খোলাটো দিগদাৰী হয়। গতিকে আজি মই আপোনালোকক প্ৰথমতে এখন আধাৰ কাৰ্ড দিলোঁ। আধাৰ কাৰ্ডখন দিয়াৰ লগে লগে আজি মই আপোনালোকক এখন ৰেচন কাৰ্ড দিছোঁ। এই ৰেচন কাৰ্ডখন পোৱাৰ লগে লগে আপোনালোক সকলোৱে 5 কেজিকৈ চাউল বিনামূলীয়াকৈ আপোনালোকে আজিৰ পৰা পাব। এই চাউলখিনি আমাৰ যিমান অসমত এনেকুৱা দুখীয়া পৰিয়াল আছে, গড়ে প্ৰতি 5 কেজি চাউল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক দিয়ে, কিন্তু আজিলৈকে আপোনালোকে পোৱা নাছিল। এতিয়াৰ পৰা এই চাউলখিনি আপোনালোকে পোৱাৰ কাৰণে আমাৰ বৃদ্ধাশ্ৰমত থকা সকলোৱে মিলি ইয়াৰ যিটো ব্যৱস্থা তাত আপোনালোকে সহায় কৰিব পাৰিব। তৃতীয়তে আজি মই আপোনালোকক এখন আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ এখন কাৰ্ড দিছোঁ। এই কাৰ্ডখন পোৱাৰ কাৰণে আপোনালোকে আমাৰ মেডিকেল কলেজত বছৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা কৰিব পাৰিব। অৰ্থাৎ কাৰোবাৰ MRI কৰিব লাগে, CT স্কেন কৰিব লাগে,
কাৰোবাৰ বেমাৰ হৈছে মেডিকেলত থাকিব লাগে, ঔষধ খাব লাগে, কাৰোবাক পেচ মেকাৰ লগাব লাগে, কোনোবাই কিবা ডাঙৰ অপাৰেশ্যন কৰিব লাগে, এই গোটেইবিলাক দায়িত্বই এই কাৰ্ডখন দেখুৱালে চৰকাৰে বছৰি 5 লাখ টকালৈকে দায়িত্ব ল'ব। সেই কাৰ্ডখনো আজি মই আপোনালোকক দিছোঁ, অনিমা বাইদেউক দিছোঁ আৰু চবকে আমি দি দিম। ইয়াৰ পিছত মই আপোনালোকক এখন কাগজ দিছোঁ য'ত নেকি আপোনালোকৰ নামত চৰকাৰে এটা অৰুণোদয় আঁচনি দিছে আৰু এই আঁচনিটো অহাকালি আপোনালোকৰ বেংকত 12 বজাত প্ৰথম মাহৰ 1250 টকা সোমাই যাব আৰু তাৰ পিছত প্ৰত্যেক মাহৰ 10 তাৰিখে আপোনালোকৰ বেংকৰ একাউণ্টত 1250 টকা জমা হ'ব। এই 1250 টকাটো উলিয়াই লৈ আপোনালোকে পুষ্টিকৰ খাদ্য আদি আপোনালোকে বজাৰত ওলাই যাব পাৰিব। হাতত যেনেকৈ অলপমান টকা থাকিলে মনত সাহস আহে, তেনেকৈ এতিয়াৰ পৰা চৰকাৰে আপোনালোকক প্ৰত্যেক মাহত 1250 টকা আপোনালোকৰ বেংক একাউণ্টত দিব। তাৰমানে আপোনালোকক মই কি কৰিলোঁ আজি, আধাৰ কাৰ্ডখন দিলোঁ, আয়ুষ্মান ভাৰতৰ কাৰ্ড দিলোঁ, বিনামূলীয়াকৈ 5 কেজি চাউল পাব, তাৰ কাৰণে ৰেচন কাৰ্ড পালে আৰু এটা অৰুণোদয় দিলে। মই দিয়া নাই, আমি বোলে দিছোঁ। তাৰমানে আমাৰ চৰকাৰখনে আপোনালোকৰ কাৰণে এইখিনি কৰিছে আৰু আপোনালোকে আশীৰ্বাদ দি থাকিব, আমি যাতে আগলৈ আৰু আপোনালোকৰ কাৰণে কিবা কিবি কৰি থাকিব পাৰোঁ। আৰু আপোনালোক ভালে থাকক। মই আমাৰ সোণাপুৰ হস্পিটালতো কৈ দিম, আপোনালোকক যাতে আহি হেল্থ চেকআপ এটাও যাতে মাহত একদিন চবক কৰি থাকে, এইখিনিও মই কৰি দিম। আপোনালোক নগ'লেও হ'ব, আপোনালোকৰ ইয়াত আহি কৰি দিব, হ'ব? গতিকে এইখিনিকে ক'লোঁ। আপোনালোকক পুনৰবাৰ মই নমস্কাৰ জনালোঁ আৰু সকলোকে আশীৰ্বাদ কৰিব। আজি বহুত ৰাখি পূৰ্ণিমাৰ ভাল দিন, আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।